আজি তোমাৰ বাৰ্থডে আছিলে, বাৰ্থডে হয় আজি তোমাৰ জন্মদিন লাভ কৰি তুমি জন্ম লাভ কৰি প্ৰথম কেনেকুৱা সুখী হৈছিলা? মোৰতো অনুমান স্বৰূপে তুমি জন্ম হৈ বহুত দুখী হৈছিলা নে সুখী হৈছিলা গম নাপাওঁ, কিন্তু বহুত কান্দিছিলা বোলে। তো মাংস আনিছিলে 1 কিলো হৈ গৈছে 2 কিলো। টেষ্টটো মজা আহিব চাগে, কালাৰটোৱে কৈছে। হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু পৱন এণ্টাৰটেইনমেণ্ট। এগেইন আমি পুনৰ আকৌ আহি আছোঁ কয় নতুনকৈ এটা মানে একেটা ভিডিঅ'য়ে খালি অকণমান কিছুমান নতুন নতুন মজা কৰিবলৈ লৈ আহিছোঁ। এতিয়া কথাটো হ'ল মানে কি, মই আজি এণ্টৰটো নিদিওঁ, ইয়াক দি আছোঁ। এণ্টৰটো ইয়াক দি আছোঁ মানে আৰম্ভণিটো। সদায় যদি মই ভাল নালাগিব সেইকাৰণে আজি ইয়াক দি আছোঁ। বহুত দিনৰ মূৰত ব্লগ বনাইছোঁ, মানে বহুত দিন মানে এইবোৰ কলেজৰ কামত অলপ বিজি আছিলোঁ, সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। মোৰো ভাল লাগিছে। বহুত ভিডিঅ' মই বনোৱা নাছিলোঁ ন, আজি বনাইছোঁ সেইকাৰণে প্ৰথম এণ্টৰটোৰ কাৰণে ইয়াক দিছোঁ। আৰু ছাবস্ক্ৰাইব কৰিব না আপোনালোকে, ছাবস্ক্ৰাইব কৰিলে ভাল লাগিব। যদি ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি যাব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। হ'লেও এবাৰ কৈ দিছোঁ, ৱেলকাম টু মাই ইউটিউব চেনেল। ধামাকাবোৰ চাই যাওক। हाँ 30 टका 30 टकिया सब सब कलर 350 400 ना हेलो तो আজি বাৰ্থডে পাৰ্টি বস্তু অলপ লৈ লৈছোঁ। আজি সুৰজিতৰ বাৰ্থডে স্পেচিয়েল। খাই লোৱা ষ্টিং খাই লোৱা। কেনেকুৱা সোৱাদটো কেনেকুৱা? মিঠা না? সোৱাদটো মজা মাছ চেঁচা হৈছে যে চেঁচা ন? পূৰা মুখখন ডিঙি কাটি লৈ গৈছে নি? ডিঙি কাটি লৈ গৈছে। এইটো তুমি কোৱা দিয়া। লোৱা ভিডিঅ' তুমি কৰি থাকা। তুমি এটা লৈ লোৱা। এইটো এটা কেক লৈ আহিলোঁ। তাৰপিছত খাই এতিয়া আছোঁ ৰূপাই টাউনত। আমি দুটা আছোঁ মানে এতিয়া। আমি দুজনে হিৰক এফালে মই এতিয়া আচলতে বাৰ্থডে বয় গম নোপোৱাকৈ আহিছে নে কিবা এটা স্পেচিয়েল? ইমান আচলতে আমি এনেকৈ বুলি অহা নাছিলোঁ মানে ৰাস্তালৈ। এনেই ছোৱালী চাম বুলি আহিছিলোঁ। সঁচা কথা ক'বলৈ গ'লে আমি ৰাস্তালৈ এনেই খোজকাঢ়িব ওলাই আহিছিলোঁ। ৰ'বা গাইজ, আমি দোকানৰ পৰা আহি পাই গ'লোঁ ডুমডুমা কলেজ। তাকে এপাক সোমাই যাম বুলি আহিছোঁ। ডুমডুমা কলেজৰ পৰিৱেশটো আপোনালোক দেখাম বুলি ভাবিছোঁ। এইখন আমাৰ ডুমডুমা কলেজৰ ফাৰ্ষ্ট গেট। ডুমডুমা মহাবিদ্যালয় লিখা আছে। ব'ল নেদেখিলে হ'ব, ৰাতি ইমান মনি নাপাব, ইমান মনি নাপাব ৰাতি। তো আমি ডুমডুমা কলেজত প্ৰৱেশ কৰিলোঁ। এইখনে আমাৰ হৈছে মহাবিদ্যালয়। এতিয়া ডুমডুমা কলেজৰ ৰাতিৰ পৰিৱেশ। ৰাতিও খেলিছে চব। প্ৰেক্টিচ লাগে দেখিছে। আমাৰ ইমানখিনি ধৈৰ্য নাই, চব প্ৰেক্টিচ কৰিছে। এটি কিবা এটা সফল হ'ব। পাই গৈছোঁ ডুমডুমা কলেজৰ পৰিৱেশ চাওক। ৰাতিও চাওক, ৰাতিৰ পৰিৱেশো দিনৰ পৰিৱেশৰ নিচিনাই পোহৰ উজ্জ্বলি আছে আমাৰ ডুমডুমা মহাবিদ্যালয়। ইয়েহে আমাৰ ডুমডুমা কলেজৰ নাজাৰা, একবাৰ দেখ লো দায়ে বায়ে। দিনৰ পৰিৱেশ বেলেগ, ৰাতিৰ পৰিৱেশ বেলেগ। দিনৰ পৰিৱেশ আপোনালোকে এবাৰ গম পাব। ৰাতিৰ পৰিৱেশ যদি ইমান ধুনীয়া উজ্জ্বলি আছে, দিনৰ পৰিৱেশ চাব। মেইন কথা হ'ল কি, মানে কলেজৰ সকলো ছাত্ৰ ছাত্ৰীয়ে দিনৰ পৰিৱেশটো দেখিছে, কিন্তু কিছুমান ছাত্ৰ ছাত্ৰী এতিয়াও নেদেখে যে, দেখা নাই মানে ৰাতি পৰিৱেশটো। সেইকাৰণে তোমালোকক ৰাতি পৰিৱেশ দেখা সন্মুখত আজি বেছি দীঘল নকৰোঁ, ভিডিঅ' ছুটি কৰিম। আমি আজি বাৰ্থডে আছে ন, অলপ কিবা কৰিম জানে। নাই এনেই চিম্পুলকৈ দেখাই দিছোঁ, ডেম'কে। কিন্তু এইখনে হৈছে আমাৰ বাস্কেটবলৰ প্লে'গ্ৰাউণ্ড হয়। কিন্তু এতিয়া আপোনালোকক ৰাতি এদিন পূৰা সম্পূৰ্ণ ডুমডুমা কলেজৰ ভিডিঅ' বনাম। আচ্ছা, দিনৰ এটা ভিডিঅ' বনাম, ৰাতি এটা ভিডিঅ' তোমালোকে চাবা। বাকী এতিয়া এইখনে হৈছে আমাৰ নাহৰ দেশ। ডুমডুমা কলেজৰ নাহৰ দেশ বুলি শুনিছে নহয়, এইখনে হৈছে ডুমডুমা কলেজৰ নাহৰ দেশ। এইখন ডুমডুমা কলেজৰ নাহৰৰ দেশ। এয়া ব'বলৈ নাজানা মজা লাগিছে ন, মজা। ব'লা এতিয়া গৈ থাকোঁ ন। এয়া আমাৰ ষ্ট্ৰীট লাইট নে কি লাইট বুলি কয় নাজানো। ৰুমত থাকিলে ল'ৰাবোৰ এইবোৰ কাম কৰিবলগীয়া হয়। হে এইটো বেছি টাইম নালাগে নহয়। এইবোৰ মানে আমি এতিয়া সোনকালে মনে মনে খানাবোৰ বনাই লওঁ। আজি ল'ৰাটো বেছি আৰু কষ্ট নিদিওঁ, মানে বাৰ্থডে ল'ৰাটো আৰু মনটো বেয়া লাগিব ন। জলদি কৰি লওঁ, মুঠতে কাম কৰিবলৈ। আমি ৰুমত আহিলে সিহঁত তাকে বেছি কাম কৰিব দিওঁ। আজি কৰিব নিদিওঁ, সঁচা কথা। আজি কৰিব নিদিওঁ। আজি আমি কৰি মেলি তাক খানা চানা কৰি ধুনীয়াকৈ বনাম। ল'ৰাটো বহি আছে চুকে কাৰণে, পিছত দেখিব কি কি হ'ব জানেই আৰু। লগৰ বুলি ক'লে জানে কি মানে নকওঁ, পিছত এনেও গম পাবই। হাঁহিলে এটা কৰিছোঁ মুঠতে আমি। প্লেনিং এটা মানে আজি কিবা কিবি হ'ব আৰু এতিয়া কৈ দিলেতো চাই ভাল নালাগিব। সেইকাৰণে চাই যাওক। মানে বেছি দীঘলীয়া নকওঁ, মানে ছুটি কৰিম অলপমান। ছুটি কৰিম ভিডিঅ'টো, সেইকাৰণে মই চাই গৈছোঁ। আৰু মেইন কথাটো হ'ল যে আমি আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত গাহৰি বন্ধ। মেইন প্ৰব্লেম গাহৰি। আমি খাম বুলি ভাবিছোঁ গাহৰি নাপায়। এতিয়া আমি যদি ব্ৰইলাৰ আৰু পনীৰ
ব্ৰইলাৰ মনি গম পালে আৰু এইফালে আছে দাইল চব্জি সেইবোৰতো থাকিবই এইপিনে ব্ৰইলাৰ দেখাই দে এবাৰ আমাৰ ৰতি হৈছে আমাৰ মানে বন্ধুৰ নাম হৈছে কি ব্ৰইলাৰ শকত মন দেখিছেনে ইমান শকত সেইকাৰণে তাৰ নামটো আমি ব্ৰইলাৰ বুলি দিছোঁ এতিয়া গাহৰি পোৱা নাই কাৰণে ব্ৰইলাৰ খাইছোঁ কি ক'ব দুখ বেদনা এয়াই এটা কথা এইবোৰৰ পৰা আকৌ শুনা এটা কথা সুবিধা হ'ল খালি কোৱা তোমাৰ চল্লিছটা সুবিধা হ'ল গাহৰি এতিয়া ৰূপাই থৈছে 400 450 ব্ৰইলাৰটো হৈছে 250 নাই পাবলৈ নাই নহ'লে 450 খালো পাবলৈ নাই ইয়াৰ লাভ হ'ল মানে কথাটো হ'ল কি ইয়াৰ লাভ হ'ল এতিয়া 50% অফ পাই গ'ল গাহৰি বন্ধ হৈ হ'ব এতিয়া আৰু ভিডিঅ'টো চাই যাওক আমি চব্জি বনাই আছোঁ মুঠতে ঘপককৈ মনত কৰিলে আমি আজি ভিডিঅ'টো বনাম তাকে চব্জিকেইটা কি হৈছে যোগাৰ মাংস কালাৰ হৈছে কি দিলা কিবা কিবি জানিলে বেয়া হ'ব যে তাকে মাংস কালাৰ মজা আছে দেই সিজিলে আৰু মজা কালাৰ আহিব এটা কি দিছে পিঁয়াজ দিছে জলকীয়া আৰু হালধি হালধি হিলাই দিয়া তো এতিয়া বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে ইয়াত সেই মাছ মাংস দিবলৈ এইখিনি আদা আৰু ৰচুনৰ আদা paste। নহৰু তাৰপিছত এনেকৈ কিবা কিবি মিলাই দিছে ধুনীয়া এইটো কালাৰটো দিছে এতিয়া মানে এইটো অলপ দি দিছোঁ ধনিয়াটো চেণ্টটো মাৰিব ভাল লাগিব এইটো দি দিছোঁ কালাৰটো অলপ উঠাই লৈছোঁ ৰঙা মানে পিঁয়াজটো অলপ গৰম হ'ব দিছোঁ ভাল লাগিব তেতিয়া জানে যিহেতু এইটো ল'ৰা ৰুম বুলি ক'লে জানে অলপ লেতেৰা নে কি ৰ হে যিহেতু ল'ৰা ৰুম তুমি কিবা এটা কোৱা বন্ধু হেল্ল' নমস্কাৰ ৱেলকাম বেক টু পৱন এণ্টাৰটেইনমেণ্ট পৱন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ সকলোৱে ইয়াৰ চেনেলটো চাব ভিডিঅ'বোৰ ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু এতিয়া দেখাই আছে আমাৰ ৰুমত আজি আমাৰ লগৰ এজনৰ বাৰ্থডে আছিলে তো বাৰ্থডে পাৰ্টি চলি আছে পূৰা মানে এতিয়া মাছ মাংস বনি আছে লাহে ধীৰে আৰু হ'ব কিবা কিবি আৰু অলপ ধেমালি তাৰমানে অকণমান চিক্ৰেটকৈ থাকক বাকী দেখা যাব অঁ এতিয়া আৰম্ভণি এইটো আৰম্ভণি এতিয়া এইটো পিঁয়াজটো হৈ গ'ল যিহেতু মই এটা মাংস দিছোঁ অঁ মজা A few moments later. তো মাংস আনিছিলে 1 কিলো হৈ গৈছে 2 কিলো টেষ্টটো মজা আহিব চাগে কালাৰটোৱে কৈছে কেনেকুৱা লাগিছে এইটো অলপ এইফালে জুম কৰি দিয়া কেনেকুৱা উঠিছে মালটো অলপ শিকিছোঁ মানে বনাব তেল আছে ন তেল আছে মানে এইটো কালাৰটো উঠিবলৈ মই এনেকৈ দিছোঁ তাহলে গৰম পানী আছে বইল দিবলৈ মাংস সিজিলে পানী দিম পানী অলপ দিম মানে আকৌ এনেকুৱা তেলটোও দিবগৈ লাগিব লাষ্টত গোন্ধ যে মজা আহিছে দেই এইটো ইয়াত বাৰ্থডে বয় ইয়াত বহি আছে ধুনীয়াকৈ আমন জিমনকৈ নাকটো কিবা কৰি আছে সকলোৱে দেখিব পাৰে এয়া হৈছে শ্যামল কৈ দিয়া কিবা কৈ দিয়া বাৰ্থডে বয় উইচ কৰি দিয়া খুবেই আনন্দিত আৰু এতিয়া পাৰ্টি হৈ আছে আৰু বনাই আছে কিবা কিবি আজি খাবলৈ পাম এতিয়া অঁ খুব ভাল লাগিল আৰু চলিত এইজন আমাৰ বাৰ্থডে বয় কিবা এটা কোৱা এজন হৈছে জ্বৰ উঠিছে বোলে কোৱা কি কি বাৰ্থডে স্পেচিয়েল কি কি বস্তু আনিলা অঁ কিবা এটা কোৱা না লোৱা ধৰা যদি কিবা কিবি অলপ সোধা প্ৰেচাৰটো আজি তোমাৰ বাৰ্থডে আছিলে বাৰ্থডে হয় আজি তোমাৰ জন্মদিন লাভ কৰি তুমি জন্ম লাভ কৰি প্ৰথম কেনেকুৱা সুখী হৈছিলা মই ক'ব নোৱাৰিম ন এতিয়া মোৰতো অনুমান স্বৰূপে তুমি জন্ম হৈ বহুত দুখী হৈছিলা নে সুখী হৈছিলা গম নাপাওঁ কিন্তু বহুত কান্দিছিলা বোলে আজি তোমাৰ আজি কেইবছৰ হৈছে পূৰা 20 বছৰ বিয়া পূৰা 20 বছৰ আজি 1 কুৰিত চুই দিলে এই ল'ৰাটো পূৰা কুৰিত চুই দিলে কুৰি বুলি ক'লে চাগে বহুতে বুজি নাপাব যিসকলে বুজি নোপোৱা কমেণ্ট কৰি যাবা এই আমাৰ পৱন দাই সকলোকে বুজাই দিব ভালদৰে মানে সেই ল'ৰাটো মানে চৰকেইটা গম নোপোৱাকৈ আমি কেকটো এইটো মানে উলিয়াই লওঁ ৰ'বা কিমানটো কিবা এটা হৈছে চাগে অঁ এতিয়া অঁ তুমি উলিয়াই লওঁ ধুনীয়াকৈ এনেই থুলমূলীয়াকৈ সস্তীয়া এটা টোটেল মানে হৈছেগৈ আমাৰ 250 ভিতৰত আৰু সস্তীয়াকৈ আৰু এইটো অকল মানে আমি খাবলৈ ওপৰটো তাক সানিবলৈ কথাটো হ'ল সেইটো এতিয়া প্লেনিংটো চলি আছে কিবা এটা হ'ব এইটো আমাৰ তাজমহল এটা বনাই দিলোঁ হা মনে তো এতিয়া ধুনীয়াকৈ মমকেইটা জ্বলাই লৈছে ধুনীয়াকৈ তাৰপিছত লাহেকৈ ষ্টাৰ্ট হ'ব আৰু সুৰজিত 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 আজি কিমান 20 বছৰে কিমান পুৰা হ'ল পুৰা হ'ল এখন কাটচোন সেই বস্তু যিটো মমটো নোজালে এই লাইটটো যদি নাথাকে আন্ধাৰ হ'ব নহয়
হয় নহয় মই যে দুখা ক'লো ধুনীয়াকে কেক কাটিবলৈ দাদাই ধুনীয়াকে লাহেকে বাকী ষ্টাৰ্ট কৰা Happy birthday to you. Happy birthday dear Surati. Happy birthday to you. मिले इसको পৰাতক কৰিবা তোমালোকৰ এই যুগ্ম জীৱনটো আনন্দময় হ'ব মই এনে কথা এষাৰ কৈ গ'লো আজি মোৰ কাৰণে এইটো কৰিলা তোমালোকে নহ'লে নমাৰিলা হ'ল ন পোহৰ হ'বলৈ দি আছো সি সদায় পোহৰ হ'ব তুমিও পোহৰ হ'বা ইও পোহৰ হ'ব চব পোহৰ হ'ব পোহৰ হ'ব লাগিব লাগিলে আৰু দুটা জ্বলাই দিবা গম পাইছানে দুটা জেগাত যদি আৰু চাৰিটা আছে নহয় সেইকেইটাও জ্বলাই তুমিয়ে আমি দহ টকীয়া বা 20 টকীয়া চাকি এখন আমি হেৰি কৰোঁ চাকি এখন 10 টকা দি চাকি এখন আধা দামত লাগিব তাৰপৰা কি একো নহয় কালি মুঠি 50 টকা দি তেলৰ 7 লিটাৰ দাম তোমালোকে হেৰি কোৱা দেই মই ওলাই দিওঁ দিয়া হ'ল আকৌ এইফালে গা ধোৱা হ'ব গম পোৱা নাই ধুনীয়াকে গা ধোৱা পানী মোৱা হ'ব নিয়মটো আছে নহয় নিয়মটো আছে এয়া বাৰ্ষিক নিয়ম এইটো বাৰ্ষিক নিয়ম বহিব লাগিব নালাগে চোলা খুলিব নালাগে লেতেৰা হ'লে বধো ঘঁহি দে ভালকৈ চাবোন মাৰি থোৱা ইয়াক হৈ গ'ল অনুভৱ কোৱা কেনেকুৱা লাগিছে অনুভৱ ঠাণ্ডা লাগিছে আৰু পিছলৈ যায় কণী গোন্ধাইছেনে ঠাণ্ডা বেছি লাগিছে পুখুৰী লৈ যাম আকৌ পুখুৰীত নিব নালাগে পুখুৰী নিবি মজা মজা হৈ যাব ইয়াক গা ধুই ল'ব দিয়া এতিয়া লাহেকৈ খাবলৈ সময় হৈ গ'ল এতিয়া বাৰী আছা এইটো খানা এই দালিটো মাংসটো আমাৰ মেইন মালিক নাই নহয় প্ৰায় এফালৰ পৰা বাঢ়ি যোৱা কৈ যাবা এফালৰ পৰা তো গাইজ আজি আমি ষ্টাৰ্ট কৰিছোঁ কেইজন আছোঁ আমি কেইজন আছোঁ যে 8জন ন 8জনে ষ্টাৰ্ট কৰিছোঁ নাই এনেকুৱা কৰিলোঁ মই এনেকৈ কৰিলে মোৰ নিজৰ ফেচটো ল'ব ষ্টাৰ্ট দিছোঁ খাইছে ন জে বলে না খাই বৈ আহি আছোঁ বন্ধুসকল এতিয়া খানা বনা খাই হৈ গ'ল খানা পিনা খালোঁ ধুনীয়াকৈ তাৰপিছত খাওঁ লগত মোৰ বন্ধু আছে বন্ধুৰ দুটামান কথা পাতিম তাৰপিছত আপোনালোকে গুড মৰ্ণিং এভৰিৱান এতিয়া সময়টো বাঢ়িছে 4:14 এতিয়া আমি আটাইকেইটা শুই উঠিলোঁ মানে আমি ৰাতি শুইছিলোঁ 1:30 বজাত আকৌ উঠিলোঁ 3:30 বজাত গেম খেলিলোঁ পূৰা এতিয়া কাষ্টম এতিয়া খেলিলোঁ 3খন এতিয়া আৰু খুব লাহেকৈ কলেজলৈ যাব লাগিব এইবোৰ ৰাতিপুৱা হৈ গ'ল পূৰা এতিয়া আমি মৰ্ণিং ৱাক কৰিব যাব লাগিব এইবাৰ ৰাতিপুৱা ইমান সুন্দৰ ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব যাব লাগিব ন মনটো ফ্ৰেছ লাগিব মনটো অলপ ফ্ৰেছ লাগিব আচ্ছা এইজন কালি বাৰ্থডে বয় তুমি কোনো এটা নকলা কৈ দিয়া গুড মৰ্ণিং
তাৰপিছত কালি কেনেকুৱা কালি তাৰ গ'লে এনেকৈ ঠিকে থাকে অঁ বছৰৰ মূৰত এটা দিন আহিছে অঁ আহিছিলে সেইটো পুৰণি 20 বছৰক বিদায় এতিয়া নতুন 21 বছৰটো আদৰণি আজিৰ পৰা ষ্টাৰ্ট ভালে কুশলে থাকা তাৰে আশীৰ্বাদ সকলোৱে কমেণ্টত জনাই দিব ভালে ভালে থাকিবলৈ আশীৰ্বাদ কৰিব যাতে ভালকৈ কুশলে থাকে ল'ৰাটো এইটো ফেন চলি আছে বোলে ইয়াত ওলাই আকৌ কাপোৰ লৈ এইজন হৈছে বিদ্যুৎ শুই আমনি নাপায় শুয়ে থাকিব শুই আমনি নাপায় যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যোনে ভিডিঅ'টো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হা বেলেগ চেনেলৰ লিংক দিব তাকো ছাপোৰ্ট কৰিব অঁ আগবাঢ়ি যাব লাগে সহায় কৰিব আপোনালোকে সোনকালে আগবাঢ়িব লাগে যিমান পাৰোঁ 1K তাৰমানে প্লেনিং এটা কৰি আছোঁ আমাৰকৈ ডবল প্লেনিং হৈ আছে গোটেইকেইটা আমি প্লেনিংটো পাক কৰি থৈছোঁ প্লেনিং কৰি আছোঁ আমাৰ ডবল প্লেনিং চলিব তাৰপিছত আপোনালোকৰ আশীৰ্বাদে আগবাঢ়ি যাওক তাৰে কামনা কৰিব গুড মৰ্ণিং বাই